বান্ধৱীসকল আপোনালোক সকলোকে স্বাগতম জনাইছো আপোনালোকৰ চেনেল স্বাভিমানী অসমলৈ। কৰিছে আমাৰ প্ৰথমতে গুৰুত্বপূৰ্ণ খবৰৰ সৈতে য'ত জানিব পৰা গৈছে যে 15 আগষ্টৰ দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ঘোষণা কৰিব পাৰে ৰাষ্ট্ৰীয় ডিজিটেল স্বাস্থ্য মিছন, যাৰ দ্বাৰা দেশৰ প্ৰতিজন নাগৰিকৰ স্বাস্থ্য সম্পৰ্কীয় তথ্য এখন উমৈহতীয়া ডিজিটেল প্লেটফৰ্মত উপলব্ধ হ'ব। এই আঁচনিৰ সুবিধাস্বৰূপে দেশৰ চিকিৎসক আৰু স্বাস্থ্য সেৱাৰ সমগ্ৰ তথ্য একেখন ডিজিটেল প্লেটফৰ্মতে সকলোৰে বাবে মুক্ত থাকিব। আগবাঢ়িছো দ্বিতীয়টো খবৰলৈ। জানিব পৰা গৈছে যে বৰ্তমান ভাৰতীয় ৰেলৱে নতুন টেকনলজিৰ জৰিয়তে ট্ৰেইনসমূহৰ গতিবেগ বৃদ্ধি কৰোৱাত ধ্যান দি আছে। ইয়াৰ লগতে ট্ৰেইনসমূহৰ আধুনিকীকৰণৰ দ্বাৰা ভূপাল ৰেল মণ্ডলত ঠিক ৱেব ছুইটছৰ সহায়ত ট্ৰেইনসমূহৰ গতিবেগ 130 কিলোমিটাৰ প্ৰতি ঘণ্টালৈ বৃদ্ধি কৰোৱাৰ প্ৰচেষ্টা চলি আছে। ইয়াৰ জৰিয়তে পুৰণা ৰেলৱে ট্ৰেকসমূহো সলনি কৰা হৈছে আৰু ইয়াৰ মূল উদ্দেশ্য হৈছে ট্ৰেইনসমূহৰ যাত্ৰা আৰু আৰামদায়ক আৰু সুচল কৰি তোলা। IBPSৰ প্ৰিপাৰেশ্যন কৰি থকা সকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। জানিব পৰা মতে অহা 9 আগষ্টত হ'বলগীয়া IBPSৰ পৰীক্ষাসমূহ স্থগিত কৰা হৈছে। IBPSৰ ৱেবছাইটত পোৱা তথ্য অনুসৰি এই পৰীক্ষাসমূহ 12 আগষ্টত অনুষ্ঠিত কৰা হ'ব। পৰৱৰ্তী খবৰ। কৰোনা ভাইৰাছৰ দ্বাৰা সৃষ্টি হোৱা এই সংকটৰ সময়ত বহুতো অটো কোম্পানীয়ে গ্ৰাহকৰ বাবে বহু ধৰণৰ ফাইনেন্সৰ সুবিধা উলিয়াই আনিছে। বৰ্তমান ভাৰতত এম্পিৰি ভেহিকলছৰ দ্বাৰা এম্পিৰি ইলেক্ট্ৰিক V48 নামেৰে এখন স্কুটাৰৰ বিক্ৰী চলি আছে। সাধাৰণতে মাহেকত 1610 টকাৰ EMIত এই স্কুটাৰখনৰ ন্যূনতম মূল্য হৈছে 34,249 টকা, কিন্তু লিজ প্ৰগ্ৰামৰ দ্বাৰা 2,220 টকাৰ EMIত ন্যূনতম মূল্য 1,110 টকাতে কিনিব পাৰিব এই স্কুটাৰখন। বৰ্তমান সমগ্ৰ বিশ্বতে কৰোনা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ বাবে পৰীক্ষাসমূহ পিছুৱাই দিয়া হ'ব পাৰে বুলি জানিব পৰা গৈছে। ইয়াৰ সন্দৰ্ভত IITয়ে মন্তব্য কৰিছে যে JEE এডভান্স 2020 দেশৰ বাহিৰৰ চেণ্টাৰসমূহত অনুষ্ঠিত কৰা নহ'ব। লগতে দেশৰ বাহিৰত থকা যোগ্য কেণ্ডিডেটসকলক এক্সাম অনুষ্ঠিত হোৱা চহৰসমূহ পচন্দ কৰি চিলেক্ট কৰিবৰ বাবে আহ্বান জনাইছে। আমাৰ পৰৱৰ্তী খবৰলৈ। 8 পাছসকলেও ল'ব পাৰিব পোষ্ট অফিচ ফ্ৰেঞ্চাইজ। ইণ্ডিয়া পোষ্টৰ এক স্কিম অনুসৰি আপুনিও কৰিব পাৰে পোষ্ট অফিচৰ সৈতে বিজনেছ, যাৰ দ্বাৰা মাহেকত 50,000 টকালৈও উপাৰ্জন কৰিব পাৰে। জনাব খুজিছোঁ যে এই ফ্ৰেঞ্চাইজ দুই ধৰণৰ থাকে। প্ৰথমটো হৈছে আউটলেট ফ্ৰেঞ্চাইজ আৰু দ্বিতীয়টো হৈছে পোষ্টেল এজেণ্ট ফ্ৰেঞ্চাইজ। এই ফ্ৰেঞ্চাইজসমূহ ল'বৰ বাবে আপোনাৰ বয়স 18 বছৰ হ'ব লাগিব আৰু মিনিমাম 8 পাছ হ'ব লাগিব। ইয়াৰ বাবে আবেদন কৰিবলৈ চেক আউট কৰক www.indiapost.gov.in। শেষৰটো খবৰ। পাকিস্তানৰ প্ৰথম শাৰীৰ সংবাদ প্ৰতিষ্ঠান ডন নিউজ চেনেল দেওবাৰে দুপৰীয়া 3:30 মান বজাত শেষ হয়। হেকাৰে এই চেনেলত ভাৰতীয় জাতীয় পতাকা উৰুৱাৰ লগতে দিলে স্বাধীনতা দিৱসৰ শুভেচ্ছা। এটা বিজ্ঞাপন চলি থকাৰ মাজতে জনপ্ৰিয় সংবাদ গোষ্ঠীটোত ঘটা এই ঘটনাত সকলো হতবাক হৈ পৰে। বৰ্তমান সময়ত ঘটনাৰ বহুকেইটা ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। পাকিস্তানৰ প্ৰশাসনে এই ঘটনাৰ তদন্ত কৰি আছে বুলি জানিব পৰা গৈছে। যদি এই ভিডিঅ'টো ভাল পালে তেন্তে লাইক কৰিব। আপোনালোকৰ এনে সঁহাৰিয়ে আমাক আগবাঢ়ি যোৱাত উৎসাহ যোগাব। এনেদৰে দৈনিক খবৰসমূহ চাই থাকিবৰ বাবে ছাবস্ক্ৰাইব কৰিব পাৰে আপোনালোকৰ চেনেল স্বাভিমানী অসম। ধন্যবাদ।